প্ৰিয় দৰ্শক আপোনালোকে প্ৰত্যক্ষ কৰিছে এই মুহূৰ্তত একাংশ নৃত্যশিল্পী খুব সুন্দৰকৈ সাজু হৈছে আৰু হাতে হাতে তেওঁলোকে ডলা এগছি চাকিৰে তেওঁলোকে ওলাই আহিছে। কি নাচিবা তোমালোকে? ওচৰ নৃত্য। আহক আমি সেই বিশেষ নৃত্য একেলগে উপভোগ কৰোঁ।
ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইসমূহ আমাৰ থলুৱা পৰম্পৰা যি পৰম্পৰাই যি কৃষ্টি সংস্কৃতিয়ে আমাক চহকী হৈ ৰাখিছে আমাক অসমীয়া ৰূপে চিনাকি কৰাত সহায় কৰিছে সেইসমূহ থলুৱা কৃষ্টি সংস্কৃতি আমাক উপহাৰ দিয়াৰ বাবে আমি প্ৰত্যেকগৰাকী নৃত্যশিল্পীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।